ভূটান দেখুৱাইছোঁ আপোনালোকক। ভূটান নদী এখন। এতিয়া মই অলপ আগৰ ফালে যাওঁ, মানে এইফালে দুটা ছাইড হৈ গৈছে। ইফালে গৈছিলোঁ আৰু বহুত সুত ঠাণ্ডা পানী, বহুত ঠাণ্ডা। এয়া হৈছে ভূটান। পানী চাওক, নদী, পাহাৰ। চাওক, এতিয়া মই আছোঁ ভূটান। এয়া আপোনালোকে দেখিছে এখন নদী, পূৰা পানী আহি আছে। এখন পাহাৰ, এয়া হৈছে পানী, ঠাণ্ডা হৈছে পূৰা। এনেকৈ চাওক কি ধুনীয়া। এয়া নদীত পানী তামাম আহি আছে। চাহ বহুত ঠাণ্ডা আহে পানীখিনি। অলপ দেখুৱাই দিছোঁ আপোনালোকক। মই আহিছোঁ ভূটান। ভূটানত এইফালে শিল। এতিয়া আমি আছোঁ বহুত কেইজন মানুহ। শিল বহুত শিল আছে। শিল নদী, বৰষুণ পৰিছে পূৰা। এইটো চাওক এতিয়া নদী। ভূটান দেখুৱাইছোঁ আপোনালোকক। ভূটান নদী এখন। চাওক কি পাহাৰ, ধোঁৱা ওলাই আছে। এফালে পানী সোঁত চাওক, পানী। আৰু এয়া দেখিবলৈ পাইছে এটা সুন্দৰ মনোমোহা দৃশ্য, প্ৰকৃতিৰ সৃষ্টি। নদী, পাহাৰ, পৰ্বত, শিল, বালি। চাওক কি মজা। শ্বিলঙতকৈ দেখিবলৈ ধুনীয়া এই ভূটানৰ পৰিৱেশটো। চাওক নদীখনৰ নামটো নাজানো, তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি মই এই ভিডিঅ'টোত। চাওক গাইজ, চাওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভাল লাগিব, আপোনালোকে চাই ভাল পাব বিশেষকৈ। এয়া হৈছে ভূটান আৰু ইফালে হৈছে আমাৰ অসম পাৰ হৈ এইখন জংঘলখন পাৰ হৈ আহিব লাগিব। তাৰপিছত পায় এনেকুৱা ধুনীয়া নাজাৰা, প্ৰকৃতিৰ সৃষ্টি। চাওক। এইফালে আমাৰ খানা বনি আছে। আমাৰ খানা বনাই আছে। এয়া ভাত বনাই আছে। ইয়াতে আমাৰ পিকনিকটো হ'ব আজি। কি ধুনীয়া পৰিৱেশ, চাৰিওফালে পাহাৰ, নদী। কি মজা ঠাই। দিছ ইজ দ্য ভূটান। ফালে ধোঁৱা উৰি আছে পাহাৰত, ইফালে নদী বৈ আছে। কি ধুনীয়া জেগা। আৰু আমাৰ অসম আছে ইফালে। এখন জংঘলখন পাৰ হৈ যাব লাগিব। এইফালে চাওক না, চুম এইবিলাক গা ধুই আছে। এতিয়া আছোঁ আমি, এতিয়া ভাত খাব হৈ আছে আমাৰ। ইফালে নদী পাৰত আমি বহি লৈছোঁ চবেই মিলি। এতিয়া খাম আমি। ইফালে চাওক মজা। ভাত খোৱা হ'ব অলপ পিছত। এতিয়া টাইম হৈ গৈছে ভাত খোৱা। এতিয়া আমি আছোঁ ভূটান ধুনীয়া জেগা আহি পাইছোঁ আমি। জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ ভূটানত, ফাৰ্ষ্ট টাইম বিটো লোৱা। এই বাইক ইয়াৰ ঠাণ্ডা পানী ইয়াৰ পানী ভৰাই লৈ খাব নেকি। আৰু ইয়াত পানী ঠাণ্ডা কৰি ৰখা হৈছে। আমি এতিয়া ইয়াতে ভাত খাম। ইয়াৰ পিছত প্ৰায় 4টামান বজাত ইয়াৰ পৰা ওলাম। আৰু ইফালে বৰষুণ পৰি আছিলে, এতিয়া বন্ধ হ'ল বাৰু। সুন্দৰ পৰিৱেশ, সঁচাই ভাল লাগে ভূটানখন আহি। আৰু এই নদীখন চাই বিশেষকৈ বহুত ধুনীয়া লাগে। আৰু আমি এইফালে যাওঁতে জংঘলখিনি পাৰ হ'ব লাগিব, তাৰপিছত পাওঁ আমি নদৈগুটি। ইয়াত ধুনীয়া দৃশ্য দেখাইছোঁ আপোনালোকক মই। আমি এতিয়া আগলৈ যাম, আগত দেখুৱাম আপোনালোকক। বলক যাওঁ। এতিয়া আমি আগত যাওঁ, আপোনালোকক দেখুৱাব গৈছোঁ। সুন্দৰ পৰিৱেশ চাব লাগে, এই প্ৰকৃতিৰ সৃষ্টি নদী। ইয়াতে মানে গৰমত হাতীবোৰ গা ধুব আহে, গৰম থাকিলে পানী খাব আহে। আৰু ইফালে মানে বহুত হাতী ওলায় ইয়াত। আৰু এইটো ছাইড হৈছে ভূটান। এইটো ছাইড মানে এইখিনি জেগাখিনিয়ে ভূটানত পৰে। আমাৰ ইণ্ডিয়াৰ সীমাটো সিফালে আছে,
অলপ যাব লাগিব সোমাই, তেতিয়া সেইফালে ইণ্ডিয়া সীমাটো গৈ আছোঁ আমি। চাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোকক ধুনীয়া ধুনীয়া পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ মই আজি। বহুত মানে লাকত আজি এনেকুৱা এটা পৰিৱেশত আহি পাইছোঁ, মানে খুবেই ভাল লাগিছে মোৰ, নহয় জানো। চাই থাকক কি ডাঙৰ ডাঙৰ পাথৰ এইবিলাক বহি অহা পানীৰ সোঁতত। ইয়াৰ পৰা মানে কি হ'ল, আমি মানে অহা কাৰণটো মেইন হ'ল ইয়াৰ পৰা পানী লৈ যোৱাইছোঁ। মানে আমাৰ পাইপ লাইন বহাইছে, ইয়াৰ পৰা পানী মানে পাইপেদি একদম অসমলৈ লৈ যোৱা হৈছে। তো তাত চাফা কৰি দিব আহিছিলোঁ আমি। চ' এনেকৈ এয়া নদী পাৰ হৈছে, এয়া আমাৰ ভাত চাত বনাই হৈ আছে। আৰু ইফালে অলপ যাওঁ, কি দেখা পাওঁ। এই যাব নোৱাৰিলে আমি এতিয়া আগত যাওঁ, আগৰ ফালে যাব পাৰিম চাগে। আগত ধুনীয়া মানে পৰিৱেশ এটা আছে, চাম এয়া হাতীবোৰ আছে ইফালে পূৰা আহে মানে। এইয়া ইয়াত আগতে কেম্প আছিলে চাগে, কেম্প ইয়াত মানে পানী যিটো মানে ট্ৰান্সফাৰ কৰা ছাপ্লাই কৰা বনাইছিলেতো। চ' ইয়াতে তেখেতলোকে ঘৰ বান্ধি লৈছিলে চাগে, ভাঙি লৈ গ'ল বাৰু বৰ্তমান। এইফালে মানে দুটা ছাইড হৈ গৈছে নৈখন, ইয়াৰ চাৰিওফালে এনেকুৱা ছাইড হৈ গৈছে। কি ধুনীয়া পৰিৱেশত আহিছোঁ। আৰু আমাৰ খানা পিনা বনি আছে, পিকনিক খোৱা ষ্টাইল হৈছে আজিৰ দিনটো। পিকনিক মানে আমাৰ ব্ৰইলাৰ লৈছোঁ খানা, ভাত আৰু খুৱাই খাই আছে। আৰু আমি অলপ চাব আহিছোঁ, আপোনালোকক দেখুৱাব আহিছোঁ মই কি মজা এই জংঘল পৰিৱেশ। চ' যদিহে ইয়াত যদি মানে পিকনিক স্পট বনাই দিয়া হ'লে প্ৰায় মানুহ আহিলে, নবনোৱা কাৰণটো হৈছে মানে এইফালে জংঘল জেগাত ক'ত আহিব নিদিয়েতো। আৰু এখন আছে ভূটান, এইফালে গাড়ী পাৰ হোৱা ৰাস্তা এইটো, এইফালে গাড়ী পাৰ হৈ যাব পাৰে। এইফালে চাওঁচোন যাব পাৰোঁ নে নোৱাৰোঁ আমি, যদিহে পাওঁ পাৰ হৈ দেখুৱাম আপোনালোকক। আৰু বহুত সুত ঠাণ্ডা পানী, বহুত ঠাণ্ডা পাইছ পায় না। বাৰু দেখা যাওক। ঐ সিফালে চা, সিফালে ব'ল আমি এতিয়া গৈ আছোঁ বাৰু। থৈ যাওঁ নেকি, পাৰ হৈ যাম, পাৰ হৈ এয়া পাৰ হৈ আছে, ফুট বহুত আহি আছে। এইফালৰ পৰা বৈ আহিছে, এই পাহাৰ কি ধোঁৱা ওলাই আছে চাওক। ইফালে পাহাৰ, চাৰিওফালে পাহাৰ, মাজতে নদীখন মজা। আৰু ইফালে এনেকৈ বৈ গৈছে, আৰু ইফালে এনেকৈ দুভাগ হৈ গৈছে। এতিয়া মই অলপ আগৰ ফালে যাওঁ, মানে ইফালে দুটা ছাইড হৈ গৈছে, সিফালে এটা ইফালে এটা। এতিয়া এইখিনি পাৰ হৈ যাওঁ, পাৰ হৈ কিনে আপোনালোকক দেখুৱাওক কেনেকুৱা হয় মানে। আৰু ইফালে কিন কিন বৰষুণ পৰিলে, বৰষুণ পৰে ইফালে। তো কথাটো জনাইছোঁ মই আপোনালোকক। ইফালে ধুনীয়া মানে সোঁতটো কম ইফালে, তো ইফালে পাৰ হৈ যাব পাৰে, আমি সিফালেও পাৰে। তো অলপ যাওঁ মানে, আৰু জীৱ জন্তু বহুত ওলাই। চ' এয়া চাওক, এয়া চব শিল এইবিলাক গছ গছনি উতুৰি অহা ইয়াত লাগি লাগি আছে। এইফালে গৈ গৈ ক'ত অসম পাবগৈ। তো আজি চেষ্টা কৰিছোঁ অলপ দেখাবলৈ ধুনীয়া পৰিৱেশ আপোনালোককো। বহুদিন ভিডিঅ' দিব পৰা নাই মই, আজি এটা ভাল জেগাত আহিলোঁ, তো দেখুৱাইছোঁ আপোনালোকক। এইখিনি চাওঁ, ঐ মাছ চাছ নোলায় বৰ্তমান বাৰু ইয়াত। বহুত ঠাণ্ডা, আৰু মানে শিলগুটি পূৰা পিছল হৈ আছে, পূৰা মানে পানী অহা হেৰিটো পূৰা পিছল হৈছে। ইয়াত পিছলি গ'লে পৰিলে আৰু ধমকৈ। তো এইখিনিত পাৰ হৈ আহিছোঁ, মজা ঠাই। ইয়াত মানে গৰমৰ দিনত আহি ভাল লাগিব, ইয়াত মজা লাগিব, পিকনিক কৰি ভাল লাগিব, খাই ভাল লাগিব। ইয়াত মানে ধুনীয়া এটা পৰিৱেশ, আৰু ধুনীয়া নদী। আৰু এইখিনি এতিয়া আহি গ'লোঁ, এই দুভাগ হৈ গ'ল নদীখন। এইফালে ঢৌ পূৰা আহিছে, ইয়াত ডাঙৰ ডাঙৰ কাঠ বাগৰি অহা, নদীয়ে উটুৱাই লৈ অহা।
কি মজা মজা ভাই মজা 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 এইখিনি চাওক একদম তালৈ আৰু এইফালে ওখ ওখ পাহাৰ এই আমাৰ ভাত বনোৱা ঠাই সেই তাত চাওক গাইজ চাওক এই ৰাজেও আপোনালোকক দেখুৱাইছোঁ আজিলৈ চাগে পাই এইফালে মই প্ৰথম আহি মানে এনেকুৱা ভিডিঅ' কৈছোঁ নেকি চাই এনেকুৱা জেগাত আৰু মানুহ আহি ক'ত আহি পাইছোঁ যে নহয় ভাগ্যৰ বলত আহিছোঁ মজাৰে মজা ঠাই চাওক এই পাহাৰ ধোঁৱা ওলাইছে সেইফালে মাটি খহি আছে এইফালে ওখ ওখ বাঘ হয় বাঘ 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 কি মজা ঠাইত আহি পালোঁ ভাই আজি বঢ়িয়া লাগছি এয়া আহিলে পাৰ হৈ আহি আছে পাৰ হৈ আৰু বেলেগ এটা লোকেশ্যন চাওঁ বলক এইটো চাওক কি পানী মাত শুনক না কি ঘৰ ভৰাই আছে ইয়াৰ ওপৰত পাহাৰ ভূটান পাহাৰৰ দ্বাৰা ধোঁৱা ধোঁৱা মেঘ আৰু এইটো চাহ কি সুন্দৰ ইফালে ওখ ওখ পাহাৰ পানী বহি গৈছে পানী মাত চাওক মাত শুনক এইফালে এটা পানী চাপ্লাই এটা চাপ্লাই বনাইছে ত' মাই গড কি ধুনীয়া আৰু এইটো এটা চাপ্লাই এইফালে পানী গৈ আছে অসমলৈ লৈ গৈ আছে পানী পাইপতে চাওক চাওক সুন্দৰ এটা পৰিৱেশ এইফালে মানুহৰ ঘৰ আছে আমি এতিয়া একদম ভূটানৰ বেলেগ মানুহৰ ঘৰ ওচৰত গৈ আছোঁ চাওক গোটেইকেইটা গৈ আছোঁ আগত ক'লৈ যায় বাৰু চাওঁ আৰু বহুত সতৰ্ক হৈ যাব লাগিব মানে পিছলি যামতো পিছলি গ'লে হ'লে খাম ভাল থেকেটা খাম শিল আৰু শিলবিলাক পিছল চব পিছল শিল এইবিলাক বালি বহুত আছে ইয়াত গছ গছনি বাগৰি আছে কিবা ঘূৰি আছে কোলা কোলা শিল এই বগা কোলা কি চাবি আৰু এতিয়া টাইম 1:30 বাজি গৈছে হেতাৰ ঠিক চাওক চাওক নদী মাত শুনক কি আগবাঢ়ি গৈ আছোঁ ক'ৰবাত শিল চাওক না ইয়াতে গৈ আছে আকৌ এইফালে বৈ গৈছে এইফালে দুভাগ মজা লাগিছে আহিছোঁ টানত যিমান পাৰে আৰু এই এঘণ্টাৰ ভিতৰতে ভিডিঅ' অলপ কৰি আপোনালোকক দেখুৱাওঁ আৰু নহয় জানো তাতো কিবা কাম কৰিছে পকলে একদম বৰষুণ কিনকিনীয়া বৰষুণত আহি আছোঁ চাই থাকক আপোনালোকে শিল পাৰ হৈ মাই ডগ বেলেগ লাগিছে বঢ়িয়া লাগিছে মোৰ চাই একদম এডভেঞ্চাৰ ভূটানত বৰষুণ কিনকিনাই পৰি আছে পূৰা ইমান বৰষুণ পৰে নহয় এইখন তেতিয়া আহোঁতে বৰষুণ এতিয়া 1-2 ঘণ্টা পিছত আৰু পৰিলে বৰষুণ নদী এইখিনি পানীখিনি খোলা কিবা কাম কৰিছে কাৰণে খোলা কিন্তু এনেই চাফা পানী শিলবিলাক চাওঁ না খহনি খাই মানে গোল হৈ গৈছে খুটং এই আগত গৈ আছে তামান গৈ আছে আৰু মই পিছে আৰু পিছতো আহি আছে পূৰা তেতিয়া এখন পাৰ হ'ব লাগিব এই বৃহৎ নদীখন পাৰ হ'ব লাগিব তেতিয়াহে বস্তি পাম চালিঙা লাগিছে বহুত আৰু যদি ইয়াৰ পৰা পিছলি ঠাই পোৱা নহয় খেচে আৰু চাই থাকক মোৰ ছাবস্ক্ৰাইবাৰবিলাক কেনেকৈ যাম দেই বহুত
নজৰ হাতীটো দুৰ্ঘটনা কি হ'ল সাকসেস দ্য মিশন ভুটান মিশন ভুটান পুৰা বঢ়িয়া লাগিছে এতিয়া পাই যাব আমি এতিয়া উভতি গৈ আছোঁ আৰু ইয়াতে মানে ফকলেঙে কাম কৰি আছে গাড়ী এখনে শিল খান্দি আছে আৰু মানে কি আমি যিটো ঠাইলৈ গৈছিলোঁ তাতে ভাবিছিলোঁ দোকান আছে বুলি কিন্তু দোকান নাই এনেই আইডিয়া কৰিকে গৈছিলোঁ এতিয়া আমি আমাৰ যিটো জেগাত ভাত বনোৱা হৈছে আমি যিটো জেগাত আছিলোঁ তালৈ বুলি ঘূৰি উভতি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইবিলাক ঠাই এই ভূটানৰ সুন্দৰ পৰিৱেশটো দেখুৱালোঁ আজি এই ভিডিঅ'টোত আৰু ইয়াৰ কাষে কাষে গৈ আছোঁ মানে খুব সাৱধানে যাব লগা হয় কাৰণ শিল আছে গোটা গোটা শিল আৰু এই শিলত মানে ভালদৰে যদি নোযোৱা হয় ভালদৰে চাই চিতি নগ'লে মানে একদম পিছল খাই পৰি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে ভালদৰে তলফালে চাই চাই গৈ আছোঁ মই আৰু কাষে কাষে দেখিবলৈ পাইছে এইবিলাক জংঘল ঝাৰু বঢ়িয়া ঘূৰি আহিছোঁ শাক আছে বিভিন্ন ধৰণৰ শাক বনৰীয়া শাক শিল চাবি শিল কলা এতিয়া ৰ'দ দিছে বৰষুণ আহিছে আৰু আপোনালোকে শুনাই পাইছে নদী পানী যি মাত খৰখৰ হ'লেও এনেকুৱা ওপৰখিনি এইটো উঠি যাব লাগিব এনেকৈ এইটো পানী হেৰি এইটো মানে পাৰ্মিশ্যন আছে একো নহয় এইখিনিত আহিলে ভূটানত বিদেশত আছোঁ বিদেশত ভূটানত ভাত খাব লাগিব আমি এতিয়া ভোক লাগিছোঁ বহুত এয়া হ'ল ভাত আছে পানী 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 এতিয়া দেখিবলৈ পাইছে এয়া হৈছে ইয়াৰ পৰা পানী একদম অসমলৈ পঠোৱা হৈছে পাইপেৰে ইয়াৰ তলত চাফা কৰি দিয়া হৈছিলে মানে বহুত বালি মানে ৰখি ইয়াত জাম লাগি গৈছিলে আৰু বন্ধ হৈছিলে যিটো মানে মুখনিটো খুলিকে বালিবোৰ চাফা কৰি এতিয়া পানীটো অসমলৈ বুলি পঠাই দিয়া আছে পাইপেদি তলে তলে গৈ আছে আৰু এইফালে ধুনীয়াকৈ দেখিবলৈ পাইছে সুন্দৰ প্ৰকৃতিৰ পৰিৱেশ ভূটানৰ ইয়াৰ শিল আৰু পানী ধুনীয়াকৈ বৈ আহি আছে আৰু ইফালে ইয়াত সোমাইছে আৰু ইফালে অসমলৈ পঠাই আছে এইটো চাওক কি সুন্দৰ পৰিৱেশ খুবেই ভাল লাগিছে আৰু এনেকৈ উঠি আহিছে ৰচাইদি মানে অলপ ধেমালি কৰি উঠি আহিছে আপোনালোকক দেখুৱাইছোঁ আজি এই পৰিৱেশ এতিয়া আমি আহি পালোঁ ইয়াত য'ত মানে এতিয়া যে কৈছিলোঁ যে মই এই পাইপেদি অসম এতিয়া অসমৰ জংঘলৰ দিয়ে পাইপেদি পানী আহিছে পূৰা স্পীডত এই পাইপেদি বিভিন্ন ঠাইলৈ দিয়া হ'ব স্কেনে ফিল্টাৰ কৰি আৰু গাঁও মানুহক দিয়া হ'ব এই পানী পূৰা স্পীডত আহিছে তাত খুলি দিয়া হৈছে আৰু কিমানখিনি চাওক আৰু ইয়াত জংঘল ইয়াত চাওক গাইছ আজি ইমানখিনি আছিল ভিডিঅ'টো